সোশ্যাল মিডিয়া সংবাদ মাধ্যম সকলোতে এটা বিষয়ক লৈ যথেষ্ট চৰ্চা আৰু এই চৰ্চাৰ কথা হয়তো আপুনিও শুনিছে একাংশই দাবী কৰিছে এপ্ৰিল মাহত হেনো পৃথিৱী ধ্বংস হ'ব সকলোতে ইয়াক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে তাৰ মাজতে আন এটা দাবী পৃথিৱীৰ দিশে দ্ৰুতগতিত আহি আছে এক বৃহৎ উল্কাপিণ্ড সময় দিয়া হৈছে 29 এপ্ৰিলত হেনো এই উল্কাপিণ্ডই পৃথিৱীত খুন্দা মাৰিব আৰু তাৰ পিছতে পৃথিৱীত সৃষ্টি হ'ব মহাপ্ৰলয়ৰ কোনোৱে কৈছে এয়াই পৃথিৱীৰ অন্তিমটো দিন হ'ব আন একাংশ লোকৰ আকৌ আন দাবী 23 এপ্ৰিলত হেনো শেষ হ'ব পৃথিৱী নিব্ৰু নাইবা প্লেনেট এক্স নামৰ এটা গ্ৰহে পৃথিৱীক খুন্দা মাৰিব আৰু ইয়াক লৈ ভৱিষ্যৎবাণী কৰিছে কনস্পিৰেচি থিয়ৰিষ্ট ডেভিড মেডে পিছে এইসমূহ দাবী কিমান সঁচা এইসমূহ দাবীক লৈ বিশ্বত এতিয়া চৰ্চা আৰম্ভ হৈছে আৰু তাৰ বাবে নাছাৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে প্ৰতিক্ৰিয়া পৃথিৱীৰ দিশে এক উল্কাপিণ্ড আগবাঢ়ি আহি আছে এই কথা সঁচা আৰু এই উল্কাপিণ্ডটোৰ নাম হৈছে 52768 অথবা 1998 OR2 29 এপ্ৰিলতে পৃথিৱীৰ কাষেদি এই উল্কাপিণ্ড যাব সেই কথাও সঁচা 1.8 পৰা 4.1 কিলোমিটাৰ ব্যাসাৰ্ধৰ এই উল্কাপিণ্ডক লৈ যথেষ্ট চৰ্চা চলিছে 1998 চনত প্ৰথমবাৰৰ বাবে নাছাই এই উল্কাপিণ্ড ধৰা পেলাইছিল ঘণ্টাত 20,000 প্ৰতি মাইল গতিবেগত এই উল্কাপিণ্ড আগবাঢ়ি আহিছে আৰু যদিহে ইমান বৃহৎ আকাৰৰ উল্কাপিণ্ডই পৃথিৱীত খুন্দা মাৰে ইয়াৰ ফলত যথেষ্ট ক্ষতি হ'ব কিন্তু এইখিনি কথাকে একাংশই আন এক ৰূপত উপস্থাপন কৰিছে বিভিন্ন মাধ্যমত আৰু তাৰ বাবেই নাছাৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে একাংশই দাবী কৰাৰ দৰে এই উল্কাপিণ্ডই পৃথিৱীত খুন্দা নামাৰে তাৰ পৰিৱৰ্তে পৃথিৱীৰ পৰা 3 নিযুত মাইল দূৰত্বৰে এই উল্কাপিণ্ড পাৰ হৈ যাব নাছাৰ তৰফৰ পৰা এই কথা সুনিশ্চিত কৰি দিয়া হৈছে গতিকে চিন্তাৰ কোনো প্ৰয়োজন নাই আনহাতে আন এক ভৱিষ্যৎবাণী আছিল যে 23 এপ্ৰিলত নিব্ৰু নামৰ গ্ৰহে পৃথিৱীত খুন্দা মাৰিব পিছে এয়াই প্ৰথম ভৱিষ্যৎবাণী নহয় ডেভিড মেডে ইয়াৰ আগতেও নিব্ৰুক লৈ ভৱিষ্যৎবাণী কৰিছিল আৰু এই ভৱিষ্যৎবাণী ভুল প্ৰমাণিত হৈছে 2017 চনতো নিব্ৰু গ্ৰহে খুন্দা মৰাৰ ফলতেই পৃথিৱী ধ্বংস হ'ব বুলি ডেভিড মেডে দাবী উত্থাপন কৰিছিল কিন্তু সেয়াও ভুল প্ৰমাণিত হ'ল গতিকে নাছাৰ তৰফৰ পৰা কোৱা হৈছে চিন্তাৰ কোনো কাৰণ নাই এনেকুৱা উল্কাপিণ্ডসমূহ প্ৰায়ে পৃথিৱীৰ কাষেদি পাৰ হৈ যায় হয়তো ইয়াৰ কথা সাধাৰণ লোকে গম নাপায় 52768 অথবা 1998 OR2 পাৰ হৈ যাব পৃথিৱীৰ কাষেদি কিন্তু পৃথিৱীটি খুন্দা নামাৰে গতিকে আপুনি সুৰক্ষিত হৈ থাকিব পাৰিব এই কথা সুনিশ্চিত কৰি দিছে আমেৰিকাৰ নাছাই ব্যুৰ ৰিপৰ্ট টাইম 8